নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল দা ইনফোজোনলৈ। আজি আপোনালোকক লৈ আহিছো শোণিতপুৰ জিলাৰ তেজপুৰৰ আটাইতকৈ ধুনীয়া ঠাইবোৰৰ অন্যতম কল পাৰ্ক অৰ্থাৎ চিত্ৰলেখা উদ্যানলৈ। (1906 চনত ব্ৰিটিছ উপায়ুক্ত মিষ্টাৰ HWG কোলে এই উদ্যানখন স্থাপন কৰিছিল, সেয়েহে ইয়াৰ নাম কল পাৰ্ক ৰখা হয়। পাছলৈ উষা অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ অন্যতম চৰিত্ৰ চিত্ৰলেখাৰ নামেৰে এই উদ্যানখনৰ পুনৰ নামাকৰণ কৰি চিত্ৰলেখা উদ্যান ৰাখে। আহকচোন এই উদ্যানখনত থকা শৈল ভাস্কৰ্যসমূহৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যসমূহ উপভোগ কৰোঁ। উদ্যানখনত থকা শৈল ভাস্কৰ্যসমূহ কিছুমানৰ মতে অষ্টম-নৱম শতিকাৰ শালস্তম্ভ বংশৰ আৰু কোনোৱে বান ৰজাৰ দিনৰ বুলি অনুমান কৰে। এই উদ্যানত ঐতিহাসিক শৈলস্তম্ভ, শিলে কটা আঠপহীয়া পদুম ফুল, বিভিন্ন লাস্য মুদ্ৰাৰ দীঘলীয়া শিল, দশাৱতাৰ মূৰ্তি, দুয়োকাষে লতাৰে কটা শোভিত স্তম্ভ, বুদ্ধৰ মূৰ্তি আদি আছে। উদ্যানখনত থকা দীঘলীয়া শিলৰ পেনেলসমূহত আছে শ্ৰীমন্ত হৰণৰ দৃশ্য, ঢোলত চাপৰ পৰা ঢুলীয়া, নাচনী, বিহু আৰু আন লাস্য মুদ্ৰাৰ সৈতে দ্বাৰপাল, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ মূৰ্তি আদি। ইয়াত এখন মুকলি মঞ্চ, ৰেষ্টুৰেণ্ট আৰু এটা ছুইমিং পুলো আছে। এই উদ্যানখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা দিশটো সঁচাকৈ শলাগিবলগীয়া। ইয়াত থকা জেট ফাইটাৰ বিমানখন
আৰু পকী নিৰ্মিত ভাৰতৰ মেপখন শিশুসকলৰ প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আপোনালোকে ইয়াত বন্ধু বান্ধৱীৰ সৈতে বা পৰিয়ালৰ সৈতে এক সুন্দৰ সময় অতিবাহিত কৰিব পাৰে। ইয়াত থকা প্ৰাচীন পুখুৰীটোত পেডেল বোটিং কৰাৰ ব্যৱস্থা আছে। এই পুখুৰীটো ইংৰাজী বৰ্ণমালাৰ ইউ আখৰটোৰ দৰে। দেশী বিদেশী পৰ্যটকৰ বাবে এই উদ্যানখন এক বিশেষ আকৰ্ষণৰ স্থলী। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সময়মতে পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰিব। সকলো সুস্থ থাকক, ভালে থাকক। ধন্যবাদ।